কি লিখা আছে যি যি সময়ত সালাম দিয়া অনুচিত যাৰ যাৰ কিতাপ আছে কিতাপৰ ফালে চকু যাৰ কিতাপ নাই মোৰ মুখৰ ফালে চাব লাগিব যি যি সময়ত সালাম দিয়া অনুচিত মানে যি যি সময়ত সালাম দিব নালাগে বুজি পাইছো নে নাই মুছলমানে মুছলমানক দেখিলে কি কৰিব লাগে সালাম দিব লাগে পুৰুষসকলে পুৰুষসকলক সালাম দিব লাগে মহিলাসকলে মহিলাসকলক সালাম দিব লাগে মহিলাসকলে এই সকল পুৰুষক সালাম দিব পাৰিব যিসকল একেবাৰে নিজৰ হয় চকু কোনফালে যায় যেনে নিজৰ বাপেক নিজৰ দাদা নিজৰ নানা নিজৰ চাচা নিজৰ বৰ বাপেক তাৰপিছত নিজৰ ভাই ককাই নিজৰ মোমায়েক এনেকুৱা যিবিলাক একেবাৰে নিজৰ হয় তেনেকুৱা পুৰুষকে সালাম দিব পাৰে বেলেগ পুৰুষক সালাম দিব নোৱাৰে মহিলাসকলে ঠিক তেনেকুৱা পুৰুষসকলেও সকলো মুছলমান পুৰুষক সালাম দিব পাৰে কিন্তু মহিলাসকলৰ ক্ষেত্ৰত অকল নিজৰ পৰিয়ালৰ একেবাৰে নিজৰ যিসকল যেনে নিজৰ মাকক সালাম দিব পাৰে নহয় লাগেও সালাম দিব লাগে নিজৰ মাকক সালাম দিব লাগে নিজৰ দাদিক নানিক তাৰপিছত নিজৰ পেহিক নিজৰ এই কি মাহিক একেবাৰে এনেকুৱা নিজৰ যিসকল বাই ভনী নিজৰ যিবিলাক আছে সেইবিলাকক একেবাৰে নিজৰ পৰিয়ালৰ যিবিলাক মহিলা মানুহ সেই সকলকহে সালাম দিব পাৰে বেলেগ মহিলাক কিন্তু পুৰুষে সালাম দিব নালাগে বুজি পাইছো সালাম দিলে কি হয় সওয়াব হয় সালাম দিলে কি হয় সওয়াব হয় সালামৰ ফজিলত শিকাইছিল না আগতে মনত আছে সালামৰ ফজিলত সালাম দিয়া সুন্নত শিকাইছিল না আগতে মনত নাই সালাম দিয়া সুন্নত সালামৰ জবাব দিয়া ওয়াজিব সালাম দিলে 10টা নেকি লাভ হয় 10টা গুনাহ মাফ হয় তাৰপিছত 10টা ৰহমত নাজিল হয় 10টা দরজা বুলন্দ হয় হিংসা বিদেশ দূর হয় বন্ধুত্ব স্থাপন হয় সালাম দিলে বহুত সওয়াব পায় সালাম দিলে কি হয় হ্যাঁ আর সালাম দিয়া ভাল কাম কিন্তু সকলো সময়ত কিন্তু সালাম দিব নোৱাৰি বুজি পাইছো না নাই এতিয়া কোন কোন সময়ত সালাম দিব নালাগে এতিয়া ইয়াত এইখিনি লিখা আছে বুজি পাইছো না নাই কি লিখা আছে 1 নম্বৰত লিখা আছে নামাজ পঢ়ি থকা অৱস্থাত নামাজ পঢ়ি থকা অৱস্থাত সালাম দিব নালাগে তে ডাঙৰ মানুহক দেখিলে সালাম দিব লাগে জুনাম মানুহক দেখিলে সালাম দিব লাগে হুজুৰক দেখিলে সালাম দিব লাগে মাইক আব্বাক দেখিলে সালাম দিব লাগে এতিয়া মায়ে নামাজ পঢ়ি আছে সালাম দি দিম নেকি নামাজ পঢ়ি থাকিলে সালাম দিব নালাগে মনত থাকিব যিজন নামাজ পঢ়ি আছে তেওঁকো সালাম দিব নালাগে আৰু ময়ো যদি নামাজ পঢ়ি থাকো আৰু তেতিয়া হুজুৰ আহি গৈছে কি নামাজ পঢ়ি থকাতে সালাম দি দিম নেকি মই নামাজ পঢ়ি আছো আৰু এতিয়া হুজুৰ আহি গৈছে কি কৰিম হুজুৰক সালাম দিব লাগে নহয় আহিলে দেখিলে তো নামাজ পঢ়ি আছো এতিয়া কি কৰিম দি দিম নেকি নালাগে নিজা নামাজ পঢ়ি থাকিলেও বেলেগক সালাম দিব নালাগে আৰু বেলেগেও নামাজ পঢ়ি থাকিলেও তেওঁক সালাম দিব নালাগে নামাজৰ পিছত সালাম দিব পাৰি ইস্তেঞ্জাৰত ব্যক্তি কোনোবাই পেচাব পায়খানা কৰি আছে সেই সময়ত সালাম দিব নোৱাৰি আকৌ মই পেচাব পায়খানা কৰি আছো সেই সময়তো বেলেগক সালাম দিব নোৱাৰি মনত থাকিব পেচাব পায়খানা সময়ত সালাম দিব নালাগে অজু কৰি থকা জনক কোনোবাই অজু কৰি আছে তেওঁকো সালাম দিব নালাগে আৰু মই অজু কৰি আছো তেতিয়াও কিন্তু বেলেগক সালাম দিব নালাগে অজু কৰি থকা সময়ত সালাম দিব যিজনে অজু কৰি আছে তেওঁকো সালাম দিব নালাগে আৰু যদি মই অজু কৰি আছো এই সময়ত বেলেগ কোনো বাহি গৈছে তেতিয়াও কিন্তু সালাম দিব নালাগে অজু শেষ কৰাৰ পিছতহে সালাম দিব পাৰি মনত থাকিব খোৱা লোৱা কৰি থকা মানুহক
খোৱা বোৱা কৰি আছে কোনোবা মানুহে তেতিয়াও কিন্তু সালাম দিব নালাগে মনত থাকিব যে হুজুৰক দেখিলে সালাম দিব লাগে হুজুৰে ভাত খাই আছে তেতিয়া সালাম দি দিম তে ঘৰত গ'লে মাক বাপেকক সালাম দিব লাগে এতিয়া ঘৰত গৈ দেখিছোঁ মায়ে চাহ খাই আছে তেতিয়া কি সালাম দি দিম দিব নালাগে খোৱা বোৱা কৰি থকা অৱস্থাত সালাম দিব নালাগে মনত থাকিব তিলাৱত কৰি থকা মানুহক কোনোবাই তিলাৱত কৰি আছে তিলাৱত মানে কি কোৰআন শৰীফ পঢ়া কোনোবাই কোৰআন শৰীফ পঢ়ি আছে তেতিয়াও কিন্তু সালাম দিব নালাগে কিন্তু কোৰআন শৰীফ পঢ়া শেষ হোৱাৰ পিছত সালাম দিব পাৰি বুজি পাইছোঁ তাৰপিছত কি লিখা আছে জিকিৰ বা মুৰাক্কাবাত থকা ব্যক্তিক কোনোবাই আল্লাহ আল্লাহ জিকিৰ কৰি আছে মুৰাক্কাবা মানে কি আল্লাহৰ ধ্যানত বহা এইটো কি বুলি কয় মুৰাক্কাবা তো সেই সময়তো কিন্তু সালাম দিব নোৱাৰি কোনোবাই আল্লাহৰ ধ্যানত বহি আছে কোনোবাই জিকিৰ কৰি আছে তেতিয়াও কিন্তু সালাম দিব নালাগে ওয়াজ বা নসিহত কৰি থকা সুধীজনক ওয়াজ কৰা দেখিছিলোঁ হুজুৰসকলে ডাঙৰ হুজুৰসকলে কি কৰে ওয়াজ কৰে মোবাইলত ওয়াজ আছে নাই মোবাইলত ওয়াজ শুনো নে নুশুনো ওয়াজ শুনা সময় নাই গান চিনেমা নাটক সেইবিলাকে চোৱাৰ সময় হয় নহয় মোবাইল সেইবিলাক চাবৰ কাৰণেহে কিনে মানুহে হয়নে নহয় ওয়াজ শুনিবৰ কাৰণে মোবাইল কিনে নেকি মোবাইলত কিবা শুনিবলৈ মন গ'লে ওয়াজ শুনিব লাগে তিলাৱত শুনিব লাগে গজল জিকিৰ এইবিলাক আছে এইবিলাক শুনিব লাগে গান শুনিলে কি হয় কি হয় ডাঙৰকে কি হয় গুনাহ হয় মনত থাকিব তো কোনোবাই ওয়াজ কৰে মোবাইলত যে কেতিয়াবা দেখিছিলোঁ ওয়াজ কৰে ডাঙৰ হুজুৰসকলে ওয়াজ কৰে এনেকুৱা মিলাদ যে পাতে মিলাদত কি হয় ওয়াজ কৰে কোনোবাই ওয়াজ কৰি আছে সেই সময়ত সেই ওয়াজ কৰি থকাজনক আমি সালাম দিব নালাগে তেওঁ ওয়াজ কৰা শেষ হৈ গৈছে তাৰপিছত তেওঁৰ লগত কথা পাতিম তেতিয়া কিন্তু সালাম দিম কিন্তু ওয়াজ কৰি থকা সময়ত সালাম দিব নালাগে বা নসিহত কৰি আছে নসিহত মানে এতিয়া তোমালোকক মই ইয়াত পঢ়াই আছোঁ কিবা কৈ আছোঁ বুজাই আছোঁ এই সময়ত কোনোবা এজনে আহি সালাম দিব নালাগে বুজি পাইছোনে নাই তাৰপিছত কি লিখা আছে তালিম তাআল্লুমত ব্যস্ত থকা ব্যক্তিসকলক মানে শিক্ষা গ্ৰহণ মানে পঢ়ি থকা কিতাপ পঢ়ি আছে কোনোবাই সেই সময়তো সালাম দিব নোৱাৰি কোনোবাই কিবা শিকি আছে শিক্ষা গ্ৰহণ কৰি আছে সেই সময়ত কি কৰিব লাগে সালাম দিব নালাগে তাৰপিছত কি আছে আজান দি থকা ব্যক্তিজনক কোনোবাই কি কৰি আছে আজান দি আছে তেতিয়াও কিন্তু সেই ব্যক্তিজনক আজান দিয়া ব্যক্তিজনক সালাম দিব নালাগে মনত থাকিব হিসাব বা গণনা কৰি থকা ব্যক্তি কোনোবাই কিবা হিসাব কৰি আছে বা কোনোবাই কিবা গণনা কৰি আছে গণি আছে 1 2 3 4 কিবা গণি আছে কিবা বস্তু গণি আছে হিসাব কৰি আছে বা কোনোবা অংক কৰি আছে কিবা হিসাব মিলাই আছে লিখা পঢ়া কৰি আছে সেই সময়তো কিন্তু গৈ কি সালাম দিব নালাগে তেওঁৰ হিসাব কিতাপ শেষ কৰি মোৰ ফালে চাইছে বা ৰখি আছে তেতিয়া কিন্তু সালাম দিব পাৰি তাৰপিছত কি লিখা আছে আনন্দিতভাৱে সালাম দিয়া উত্তম আনন্দিত মানে হাঁহি মুখে সালাম দিব লাগে বুজি পাইছো না নাই কাৰোবাক সালাম দিলে কেনেকৈ সালাম দিব লাগে ভয়ে ভয়ে সালাম দিব লাগে ভয়ে ভয়ে সালাম দিব লাগে মুখ কোলাকে মুখ কুচাই পেলাই সালাম দিব লাগে ন হাঁহি মুখে সালাম দিব লাগে মনত থাকিব কুজা হৈ সালাম দিয়া মকৰুহে তহৰিমি কুজা হৈ মানে কিছুমান মানুহে বেকা হৈ সালাম কৰে তছলিম কৰে ভৰিত ধৰি তছলিম কৰে কিছুমান মানুহে ভৰিত ধৰি তছলিম কৰিব কি নাপায় তাৰপিছত মানুহৰ মাজেদি যাওঁতে কিছুমান মানুহে কুজা হৈ বেকা হৈ যায় এনেকৈ নাপায় চিধা হৈ যাব লাগে বুজি পাইছো নে নাই আৰু কুজা হৈ এনেকৈ হাত দাঙি কিছুমানে সালাম দিয়ে বেকা হৈ পেলাই সেইটোও নাপায়
আৰু হাত দাঙিও সালাম দিব নালাগে। হাত দাঙি কেতিয়া সালাম দিব লাগে? যেতিয়া কোনোবা দূৰত আছে, মই সালাম দিলে হয়তো নুশুনিব, তেতিয়া হাতেৰে ইশাৰা দি সালাম হাত দেখুৱাইছোঁ মই সালাম দিছোঁ বুলি। বা কোনোবা ক'লা মানুহ কাণে নুশুনে, তেতিয়া তাক সালাম দিলে সিটো নুশুনিব, তেতিয়া হাতেৰে এনেকৈ দেখুৱাই দিলে একো নহয়। ক'লা মানুহ বা দূৰত থকা মানুহক সালাম দিলে হাত দাঙি দিব পাৰি, কিন্তু ওচৰত থকা মানুহক হাত দাঙি সালাম দিব নালাগে। এনেই মুখে সালাম দিব লাগে, হাঁহি মুখে সালাম দিব লাগে। তাৰপিছত কি লিখা আছে? সালাম বা সালামৰ উত্তৰ শুনাকৈ দিয়া উচিত। কাৰোবাক সালাম দিলে কি তেওঁ শুনাকৈ দিব লাগিব। মই লাহেকৈ সালাম দিলোঁ, তেওঁ নুশুনিলেই, এইটো সালাম দিয়া হ'ল নেকি? সালামো কি ডাঙৰকৈ দিব লাগে, শুনাকৈ দিব লাগে, আৰু সালামৰ উত্তৰো শুনাকৈ দিব লাগে। কোনোবাই মোক সালাম দিছে, মই তাৰ জবাবটো মনে মনে দিলে নহ'ব, ডাঙৰকৈ দিব লাগিব। ৱা আলাইকুমুছ সালাম ডাঙৰকৈ ক'ব লাগিব। আৰু কাৰোবাক সালাম দিওঁতে মই আসসালামু আলাইকুম ৱা ৰাহমাতুল্লাহ কি ডাঙৰকৈ ক'ব লাগিব, তেওঁ শুনাকৈ ক'ব লাগিব। মনত ৰাখিব। তো কোন কোন সময়ত সালাম দিব নালাগে গম পাইছোঁ? আকৌ এবাৰ, যি যি সময়ত সালাম দিয়া অনুচিত: নামাজ পঢ়ি থকা অৱস্থাত, ইষ্টেঞ্জাৰত ব্যক্তিক, অজু কৰি থকাজনক, খোৱা লোৱা কৰি থকা মানুহক, তিলাৱত কৰি থকা মানুহক, জিকিৰ বা মুৰাকাবাত থকা ব্যক্তিক, ৱাজ বা নচিহত কৰি থকা সুধীজনক, তালিম তালুমত ব্যস্ত থকা ব্যক্তিসকলক, আজান দি থকা ব্যক্তিজনক, হিচাপ বা গণনা কৰি থকা ব্যক্তিক। আনন্দিতভাৱে সালাম দিয়া উত্তম, কুজা হৈ সালাম দিয়া মকৰুহে তহৰিমি। সালাম বা সালামৰ উত্তৰ শুনাকৈ দিয়া উচিত হ'ব।